নমস্কাৰ মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত পইচা দিয়া আৰু বালিত মুটা একেই কথা এনে ধৰণৰ এটা বিতৰ্কিত মন্তব্য কৰিছে গায়ক নীলোৎপল বৰাই নীলোৎপল বৰাই কৈছে মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত পইচা দিয়া আৰু বালিত মুটা একেই কথা যদি সঁচাকৈ কোনোবাই বানপীড়িত ৰাইজক সহায় কৰিব বিচাৰে তেন্তে যিসকলে প্ৰেক্টিকেলি ফিল্ডত কাম কৰি আছে সেইসকলক যোগাযোগ কৰক সেইসকলক পইচা দিয়ক সেইসকলক সাহায্য আগবঢ়াওক বুলি কোৱাৰ পিছতেই এতিয়া গোটেই কথাখিনি এটা বিতৰ্কৰ সৃষ্টি কৰিছে তেওঁ নীলোৎপল বৰাক উভতি ধৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কৈছে যে আমি এনেই হাত সাৱটি বহি থকা নাই আমিও এটা অভিযান লৈছো 12 কোটি টকাৰ লক্ষ্যৰে আমি এটা চান্দা কালেকশ্যনৰ অভিযান লৈছো 12 কোটি টকা যেতিয়া কমপ্লিট হ'ব তেতিয়া আমি কাপোৰ কিনিম মহিলাসকললৈ চাদৰ মেখেলা কিনিম সৰু ল'ৰা ছোৱালীৰ কাৰণে আমি কাপোৰ কিনিম তাৰপিছত তাত গৈ দিমগে একে কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছে যেতিয়া 12 কোটি টকাৰ চান্দা কমপ্লিট হ'ব তেতিয়া আমি মহিলাসকলৰ কাৰণে চাদৰ মেখেলা কিনিম এতিয়া কেতিয়া 12 কোটি টকা কমপ্লিট হ'ব কেতিয়া কাপোৰ কিনিব চাদৰ মেখেলা কিনিব কেতিয়া গৈ মহিলাসকলক দিব কেতিয়া গৈ সৰু ল'ৰা ছোৱালীক দিব এয়া এতিয়া ভগৱানেহে জানে মই ভাবি পেলাই আচৰিত হৈছোঁ যিটো পাৰ্টিয়ে যিটো দলে ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনী সভাবোৰ পাতোতে 100 কোটি 150 কোটি খৰচ কৰে কিন্তু এতিয়া যেতিয়া ৰাইজৰ বিপদ হৈছে প্ৰাকৃতিক দুৰ্যোগ হৈছে বানপানী হৈছে ৰাইজৰ নাজল নাথল অৱস্থা হৈছে এওঁলোক এতিয়া চান্দা কালেকশ্যন কৰি আছে মই গুগল কৰি চালো পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী পলিটিকেল পাৰ্টি কি বুলি ৰিচেষ্ট পলিটিকেল পাৰ্টি অফ দ্য ৱৰ্ল্ড লগে লগে বিজেপিৰ নামটো আহিছে 7,000 কোটি টকাতকৈ অধিক পইচা তেওঁলোকৰ ইলেকশ্যন কমিশ্যনক দেখুওৱা পইচা আছে তেওঁলোকৰ অলৰেডি ডিপজিট আছে আৰু ভিতৰি কিমান আছে সেইটো ভগৱানে জানে কিন্তু 7,000 কৰোৰতকৈ অলৰেডি বহুত বেছি পইচা আছে তাৰ পৰা 7 কোটি টকা এটা দি দিব নোৱাৰে নেকি বানপীড়িত ৰাইজলে কিন্তু তেওঁলোকে এতিয়া চান্দা তুলি আছে এতিয়া কেতিয়া চান্দা কালেকশ্যন হ'ব কেতিয়া গৈ তেওঁলোকে তাত গৈ দিব সেইটো ভগৱানেহে জানে এতিয়া আমি দেখা পাইছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াই হিজাববীয়াকৈ অকলে 2.5 কোটি টকা ডনেশ্যন দিছে সেই বানপীড়িত ৰাইজলৈ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকলে 2 কোটি টকা দিব নোৱাৰে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীয়ে 2 কোটি টকা দিব নোৱাৰে নেকি এনি টাইম হিন্দু মুছলিম কৰি থকা জয়ন্ত মল্ল অশোক সিংহাল পীযুষ হাজৰিকা এইসকলে কি 1 কোটি টকাকে দিব নোৱাৰে নেকি অসমত এতিয়া 126 জন এমএলএ আছে এজনে যদি 1 লাখকে দিয়ে তেতিয়া 1 কোটি 26 লাখ টকা উঠিব কিন্তু কাৰো এই সদিচ্ছাখিনি কাৰো নাই কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াই ইতিমধ্যে 2.5 কোটি দিয়াৰ উপৰিও যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ কাৰণে নতুনকৈ আজি পুৱাৰ ভাগত 25 লাখ টকা ঘোষণা কৰিছে সেইসকল ছাত্ৰ ছাত্ৰী কিতাপ পত্ৰ বহি বেগ এইসমূহ কিনি দিম বুলি এতিয়া অখিল গগৈ ডাঙৰীয়াক আমি দেখা পাইছোঁ এজনেই এমএলএ যিজনে নেকি প্ৰেক্টিকেল ফিল্ডত কাম কৰি আছে ৰাইজৰ দুখত অকলেই থিয় দিছে ইফালে গৈ শিৱসাগৰত গৈ বানপীড়িত ৰাইজৰ লগত আছে ৰাতি গৈ বিধানসভাত গৈ পেলাই এই বিষয়ে গৈ পেলাই আলোচনা কৰিবৰ কাৰণে এই বিষয়ে গৈ পেলাই তৰ্কত লিপ্ত হৈছে তাৰপিছত তাৰ পৰা সদনৰ পৰা উলিয়াই দিয়া হৈছে তাৰ পৰা আকৌ মহানগৰত কালেকশ্যন কৰি মিলি চাউল হওক দালি হওক তেল হওক কালেকশ্যন কৰি আকৌ বানপীড়িত ৰাইজৰ ওচৰলৈ গৈ সেই সাহায্যখিনি বিলাইছে গৈ পেলাই আপোনালোকে সকলোৱে দেখা পাইছে আজি সময় গগৈ আজি ডিম্পু বৰুৱা বিকাশ চেত্ৰী এইসকলৰ নিচিনা ইনফ্লুৱেঞ্চাৰ গৈ ৰিয়েল ফিল্ডত গৈ সেই যি বানপীড়িত ৰাইজ যিসকলে সাহায্য পোৱা নাই যিসকলে চৰকাৰৰ সহায়ৰ কাৰণে বাচাই আছিলে সেইসকলৰ ওচৰত গৈ এইসকল ইনফ্লুৱেঞ্চাৰে গৈ থিয় দিছে সাহস হৈ থিয় দিছে মানুহে মানুহৰ বাবে যে আমি এই দুৰ্যোগটোত কিন্তু সঁচাকৈ দেখা পালোঁ শিৱসাগৰ যোৰহাট যি বানপানী এই বানপানীয়ে কিন্তু মানুহে মানুহৰ বাবে তাৰ এটা উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে আজি হাজাৰ ইনফ্লুৱেঞ্চাৰ তালৈ গৈছে গাঁৱে ভূঞে চান্দা তুলি গৈ তাত গৈ ৰাইজক সহায় কৰিছে কিন্তু চৰকাৰৰ ফালৰ পৰা একো ভূমিকা আমি দেখিবলৈ পোৱা নাই ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 3বাৰ অসম ভ্ৰমণ কৰিছিলে ভোট বিচাৰি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই 4বাৰ ভ্ৰমণ কৰিছিলে কিন্তু এতিয়ালৈকে কিন্তু এই যি বানপানী হৈছে এই বানপানীৰ সময়ত তেওঁলোকক খবৰ ল'বলৈ সময় নাই আজি যদি এই কেছটো ইউপি বিহাৰ গুজৰাট ৰাজস্থান মহাৰাষ্ট্ৰত হোৱাহেঁতেন 1,000 কৰোৰ 1,500 কৰোৰ 2,000 কৰোৰৰ পেকেজৰ লগে লগে ঘোষণা কৰিলেহেঁতেন কিন্তু আমাৰ ইয়াত দলীয় মানুহখিনি এতিয়া কিহত ব্যস্ত চান্দা তোলাত ব্যস্ত বোলে 12 কোটি টকা কমপ্লিট হোৱাৰ পিছত আমি কাপোৰ কিনিম আমি এই ল'ৰা ছোৱালীক দিম চাদৰ মেখেলা দিম গৈ মহিলাসকলক চাদৰ মেখেলা দিম তেনেকুৱা কামত ব্যস্ত গতিকে যেতিয়া নীলোৎপল বৰাই এই বিতৰ্কিত কমেণ্ট কৰিছে যিখিনি ভিডিঅ' প্ৰচাৰ হৈছে মই সেই ভিডিঅ'ৰ তলত গৈ কমেণ্ট ছেকশ্যনত গৈ চাইছোঁ যদিও কমেণ্টটো বিতৰ্কিত কিন্তু কমেণ্টত কিন্তু 90% মানুহে কিন্তু নীলোৎপল বৰাকহে ছাপোৰ্ট কৰিছে গতিকে এই ক্ষেত্ৰত আপোনালোকে কি ক'ব বিচাৰে যে নীলোৎপল বৰাই যিটো বিতৰ্কিত মন্তব্য দিছে যিটো কমেণ্ট কৰিছে এই কমেণ্টটো মানে কিমান গ্ৰহণযোগ্য তেওঁ ভালকে ভালৰ কাৰণে কৈছে নে বেয়াৰ কাৰণে কৈছে আপোনালোকে কমেণ্ট কৰি জনাব